নমস্কাৰ বন্ধুসকল, পবিত্ৰ শাওণ মাহৰ দেওবাৰ দিনটোতে বলবম যোৱা হয় এয়া চাগে সকলোৱে জানে। আৰু এইবাৰ ময়ো যাম বুলি মনতে আশা কৰি ৰাখিছিলোঁ। তো ঘাটতে পানী তুলি আৰু এয়া গা চা ধুই মেলি ওলালোঁ, যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু যাত্ৰা আৰম্ভ কৰিয়ে 12 কিলোমিটাৰমান হ'ব পাৰে গৈ আমি টিলিঙা মন্দিৰ পাওঁ। আৰু এই টিলিঙা মন্দিৰতে গৈ সকলোৱে ৰেষ্ট লয় আৰু ইয়াতে চাকি ধূপ জ্বলাই জল অৰ্পণ কৰে। আৰু ময়ো ঠিক তেনেকৈ জল অৰ্পণ কৰিলোঁ আৰু এইফালে ধূপ জ্বলালোঁ। আৰু এইবাৰ পিছে মোৰ প্ৰথমবাৰ যে, সেয়ে নজনাকৈ অলপমান সুধি মেলি আৰু আগবাঢ়ি গৈ আছোঁ আৰু কেনেকৈ কি কৰিব লাগিব। তো ধূপকেইডাল জ্বলাই মেলি ল'লোঁ আৰু জ্বলাই মেলি গৈয়ে আজি আনিছিলোঁ গাখীৰ, গৰু গাখীৰ একদম ফ্ৰেছ। তো এয়া আনি কেনে ইয়াতে অলপমান অৰ্পণ কৰিলোঁ। অৰ্পণ কৰিয়ে তাৰপৰা গ'লোঁ পণ্ডিতজীৰ ওচৰত আশীৰ্বাদ কৰি দিয়ক যাতে আৰু সকলোৱে গৈ কেনে শিৱধাম পাওঁগৈ বুলি। তো এয়া পণ্ডিতজী তাৰপৰা গৈ আশীৰ্বাদ ল'লোঁ আৰু ৰখি কেনে আমি আকৌ প্ৰায় 12 কিলোমিটাৰ যোৱাৰ পিছত কেহাং বাগানখন পায়। আৰু সেই কেহাং বাগানতে এটা আকৌ শিৱ মন্দিৰ আছে, তাতে গৈ সকলো মানুহে ধূপ চাকি জ্বলাই কেনে অলপমান সময় তাতে জিৰণি লয়। ময়ো চেম একেই জিৰণি ল'লোঁ, কিন্তু গৰম বা ভাগৰ একো লগা নাই এতিয়ালৈকে বৰ্তমান। কিন্তু গৈ আছোঁ, ভালেই লাগিছে প্ৰথমবাৰ গৈছোঁ যেতিয়া। আৰু ভাবিছোঁ যে ভগৱানৰ ওচৰত মানে মহাদেৱৰ ওচৰত প্ৰাৰ্থনা কৰিলে মানে বহুত কথাতে মংগল হয় বুলি আশা ৰাখিছোঁ আৰু ভগৱানে মংগল কৰিব বুলি। গতিকে এয়া বহুত মানুহে ইয়াতে ৰেষ্ট লৈছে অলপ সময়, আৰু আমিও ৰেষ্ট লৈ ওলাই দিলোঁ। আৰু গৈ ফাইনেলি শিৱধাম পালোঁগৈ, য'ত আমি খোজকাঢ়ি জল অৰ্পণ কৰিব আহোঁ। য'ত যোনটো ঘাটৰ পৰা পানী তুলি কিনে টিপলিং ঘাটৰ পৰা পানী তুলি প্ৰায় 50 কিলোমিটাৰমান বা 45 কিলোমিটাৰমান খোজকাঢ়ি কিনে জল অৰ্পণ কৰিবলৈ কাৰণে আহোঁ। তো এয়া মই গা চা ধুই মেলি আৰু এই মন্দিৰৰ এক পাক লগাইছোঁ, কিন্তু ভৰি ইমানেই বিষ ক'ব নোৱাৰে। হয়তো মই প্ৰথমবাৰ অহাৰ বাবে চাগে এই বিষ অনুভৱ হৈছে, আৰু যিসকলে কেইবাবাৰো আহিছে তেওঁলোকে চাগে সেই অনুভৱ হোৱা নাই। একো নাই, মহাদেৱৰ আশীৰ্বাদ লগত আছে আৰু মহাদেৱৰ আশীৰ্বাদ পাম বুলি আহিছোঁ। এয়া জল অৰ্পণ কৰিবৰ কাৰণে গৈ আছোঁ, আৰু দেখিছে পূৰা ফেফনি লাগি গৈছেগৈ। তো ভগৱানক পাবৰ কাৰণেতো অলপ কষ্ট কৰিব লাগিব। তো এয়া গ'লোঁ, আৰু ইয়াত একচুৱেলি প্ৰথমতে ইয়াত মানুহ সৰহ বাহিৰৰ পৰাই জল অৰ্পণ কৰিব দিছিলে, কিন্তু মই ভিতৰত চালোঁ যে মানুহ কোন নাছিলে। তো তাৰে ভিতৰত কমিটি সুধি কেনে আৰু পটককৈ পানী অলপ ঢালি জলখিনি অৰ্পণ কৰি কেনে মহাদেৱৰ আশীৰ্বাদ লৈ ওলাই আহিলোঁ। আৰু ওলাই আহি এটা কেইবাটাও মন্দিৰ থাকে, তো হনুমান মন্দিৰটো চাকি জ্বলালোঁ। আৰু বহুত দিনৰ মনৰ কামনা এটা পূৰ হ'ল। সেয়া আজি বহুত দিনৰ আশা আছিলে ইয়াত অহা, আৰু ভালে কুশলে আহি পালোঁহি। সেয়া বহুত ভাল লাগিছে আৰু মনটোও অলপমান আৱেগিক হৈ উঠিছে, কাৰণ কেতিয়াও ভবা নাছিলোঁ আহিব পাৰিম বুলি, কিন্তু অৱশেষত যে আহি পালোঁহি বহুত ভাল লাগিছে। আৰু অনাগত দিনত আকৌ এবাৰ আহিম বুলি ভাবিছোঁ। এয়া সকলোৱে পূজা কৰিয়ে আছে আৰু কিছুমানে মন্দিৰৰ পাক লগাই আছে। এয়া শিৱধামৰ শেষ দৰ্জাখন। তো ভিডিঅ'টো চাই লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।